প্ৰ যিটো মোবাইল আজি খুব উদ্বোধনী হ'ব ইয়াৰ লগতে আপোনালোকৰ বাবে আছে সুন্দৰ সুন্দৰ কিছু অফাৰসমূহ আছে আমি আপোনালোকক কুইজ সুধিম কেইটামান আমি কুইজ সুধিম আৰু সেই কুইজৰ উত্তৰসমূহ যদি অৰ্থাৎ আমি সাঁথৰ সুধিম আপোনালোকক আৰু সেই সাঁথৰৰ উত্তৰসমূহ যদি আপোনালোকে দিব পাৰে আপোনালোকৰ বাবে ভিভ'ৰ ফালৰ পৰা সুন্দৰ সুন্দৰ অফাৰসমূহ আছে ভাই কেনেকুৱা আছে ভাল লাগি আছে মই ইয়াত আহি মোৰ বহুত ভাল লাগি আছে আৰু যিহেতু মই চিনাকি ব্লগ কৰোঁ আৰু আমাৰ জগতাক লগ পাই আমাৰ দুগনানী ইছলামিক দুগনানী আমাৰ আনবক্সিং ইণ্ডিয়া আৰু যিহেতু ইয়াৰ বিশিষ্ট অতিথিসকল আহিছে সকলো লগ পাই মোৰ বহুত ভাল লাগি আছে আজি মই এটা আনন্দময় পৰিৱেশ আৰু আমাৰ যেতিয়া জাবেদা আছে আমাৰ লগত আৰুতো আনন্দ হ'বই গতিকে মই আশা কৰোঁ আজিৰ যি এতিয়া অনুষ্ঠানটো আৰম্ভ হ'ব আমাৰ জাবেদা আগুৱাই লৈ যাব বুলি মই আশা কৰোঁ নিশ্চয় বহুত বহুত ধন্যবাদ আপোনালোকে সাজুনে সাঁথৰ কাৰণে সাজু নেকি সুধিব পাৰিম প্ৰাইজৰ কাৰণে ৰেডি মই প্ৰাইজসমূহ ল'ব বিচাৰিম প্ৰথম কাৰ ভাগ্যত কি আছে নাজানো মিলাই পেলাই দিব পাৰিম হা ঠিক আছে প্ৰথম খাঁথৰটো হাত দাঙি দিব উত্তৰটো দিব নালাগে যদি আপোনালোকে জানে হাত দাঙি দিব নহ'লে তাৰ পৰা উত্তৰ শুনিলে সন্মুখখনে আহি তেওঁ প্ৰাইজটো লৈ যাব ঠিক আছে আপুনি উত্তৰটো চাই নল'ব ৰাইজত যোন আছে আপোনালোকে উত্তৰ নিদিব মোৰ প্ৰথমটো খাঁথৰ হ'ল সদায় ৰাতিপুৱা মূৰটো হেৰাই যায় আৰু ৰাতি আকৌ ঘূৰাই পায় হাতটো দাঙিলে হ'ল যোনে উত্তৰ জানে হেল্ল' একদম শুদ্ধ উত্তৰ সন্মুখলৈ আহক হেল্ল' আগতে মানে খাঁথৰ ষ্টাৰ্ট হৈ গৈছে পাৰ্টিচিপেট কৰিছে নেকি অকণমান সন্মুখৰ ফালে চাইছে থাকে সেইটো কৰা নাই আপুনি জানে এইটো মানে সদায় মূৰটো হেৰাই যায় আকৌ ৰাতি হ'লে ঘূৰাই উত্তৰটো ক'লে নহয় তেওঁ গাৰু 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 So, he is the first winner. Congratulations. Welcome. আপোনাৰ যিটো আপুনি ইয়াত বিচাৰে সেইটো ল'ব পাৰিব প্ৰথম আপুনি জিকিছে গতিকে কি ল'ব বিচাৰে সেইটো এটা বস্তু ল'ব পাৰিব ট্ৰাইপড আছে বেগ আছে পেন আছে ভিভ'ৰ পেন আছে কিন্তু পিছত আমি ট্ৰাইপড চ' আমি পিছত পেন কেইটা দিম কুইজৰ উত্তৰত গতিকে ফাৰ্ষ্ট তেখেতক আমি ট্ৰাইপড তেখেতে বিচাৰি আছে গতিকে তেখেতে গিফ্ট পাইছে ইয়াৰ প্ৰাইচ হ'ল 799 800 টকাৰ এটা ট্ৰাইপড আমি তেখেতক গিফ্ট দিছোঁ ৱেলকাম দ্বিতীয়টো খাঁথৰ কাৰণে ৰেডি নে ঠিক আছে একদম খুব সহজ এইটো একদম সকলোভাৱে এইটো একদম সহজ এইটো ভালকৈ শুনিব আপোনালোকে আহিলা গলা গলা আহিলা আৰু নাহিলা কি দাঁত একদম শুদ্ধ উত্তৰ একদম শুদ্ধ উত্তৰ একদম তাৰমানে আহিলা গলা গলা আহিলা আৰু নাহিলা কংগ্ৰেচুলেশ্যন মিষ্টাৰ ৰফিক আপুনি কুইজটো জিকাৰ কাৰণে আৰু এজ ইউ আৰ হি ইজ জাৰ্ণালিষ্ট চ' তেখেতৰ কাৰণে মই ট্ৰাইপড ল'বনে বেলেগ কিবা পেন ল'ব ট্ৰাইপড চ' আমি তেখেতক এটা ট্ৰাইপড গিফ্ট কৰিছোঁ আমি সকলোৱে জানো মুৰ্গীয়ে কণী দিয়ে আৰু গৰুৱে গাখীৰ দিয়ে কিন্তু দুয়োটা আমাক কোনে দিয়ে দোকানী সম্পূৰ্ণ শুদ্ধ উত্তৰ সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু ইয়াৰ জিকিছে টেকনিকেল আছাম সকলোৰে পৰিচিত অসমৰ এজন বিখ্যাত ইউটিউবাৰ সাবিৰ দা আৰু তেখেতৰ এই কুৱেশ্যনৰ আনচাৰ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনাৰ কাৰণে এটা গিফ্ট হ'ল পেন নহ'লে ট্ৰাইপড আপুনি কি ল'ব ঠিক আছে ট্ৰাইপড লৈ যাওক আৰু নেক্সট কুৱেশ্যন কি হ'ব মই অলপ সুধো নেকি কুৱেশ্যন জোন নহয় বেলিও নহয় আৰু মই ইয়াত ৰিকুৱেষ্ট কৰিম যিজনে আনচাৰটো জানে হাত দাঙি ইয়াত আহি যাব হা তাৰ পৰা ইয়াত আহি দিব চ' জোন নহয় বেলিও নহয় কিন্তু পোহৰ কৰি থাকে মহ নহয় দাহু নহয় কিন্তু ৰস শুই থাকে অনলি এবাৰ পাৰ্টিচিপেট কৰিব পাৰিব এবাৰ কুইজটো আনচাৰ দিয়াৰ পিছত আকৌ পাৰ্টিচিপেট কৰিব নোৱাৰিব আকৌ আপুনি সুধিব ঠিক আছে এইটো তেতিয়াহ'লে আপুনি উত্তৰ দিয়া নাইতো আপুনি দিব নালাগে বেলেগ কোনোবা ৰেডি মই আকৌ সুধি আছোঁ নহয় এইটো শুনি লওক আগতে জোনো নহয় বেলিও নহয় কিন্তু পোহৰ কৰি থাকে মহো নহয় দাহো নহয় কিন্তু ৰস শুহি থাকে হাত ডাঙৰ অঁ কি ওপৰলৈ আহক তলত মই বাৰে বাৰে কৈছোঁ আপোনালোকে সকলোৰে পৰিচিত যমুনা আনি আমিৰ বাই এতিয়া আনচাৰটো পাৰে নেকি আপুনি নহয় আপুনি চাকি নহয়তো
নহয় 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 চাকি নহয় কোনে কৈছে আপোনাক চাকি আপুনি কোৱেশ্যনটো আকৌ শুনি লওক আচলতে সম্পূৰ্ণ শুদ্ধ উত্তৰ আৰু তেখেতক বুজাই দিওঁ মই আচলতে চাকিটো মহো নহয় বা কোনো জোনো নহয় বা কোনো দাহো নহয় অট'মেটিকলি ৰসটো শুহি থাকে হয় নাই এতিয়া আপুনি কি লৈছে আগতীয়া মানে ট্ৰাইপডটো ল'লে না মই চিয়'ৰ 100% চিয়'ৰ ঠিক আছে মই মোৰ দ্বিতীয়